হাই ফ্ৰেণ্ডছ, এইখন চেকনি দেখিছেনে? এইখন আনিছিলোঁ মই গাঁৱৰ পৰা। মোক আইতাই দি পঠাইছিল এই চেকনিখন। আৰু এইখন চেকনিৰে আজি এটা পিঠা বনাই খাম, ধুনীয়া পিঠা। মায়ে বনাই খুৱাব, বহুত দিনৰ পৰা খাব মন যায় থকা পিঠাটো। তেন্তে আহক ফ্ৰেণ্ড, ভিডিঅ'টি আৰম্ভ কৰিছোঁ। হেল্ল' গাইজ, কি খবৰ নিশ্চয় ভাল আপোনালোক সকলোৰে, আৰু মোৰো ভাল। আৰু পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব ভিডিঅ'টোলৈ আৰু দি কলিতা ফেচবুক পেজলৈ। আশা কৰোঁ আজিৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পায় আৰু শেষলৈ চাই থাকে। আজিৰ ভিডিঅ'টিত নতুন এটি পিঠা বনাবলৈ ওলাইছোঁ। এয়া আমাৰ ঘৰত বনাবলৈ ওলাইছে, এইটো প্ৰথমবাৰৰ বাবে এইটো পিঠা। আৰু এইকেইদিন যিহেতু বিহু চলি আছে, সকলোৰে ঘৰত চাৰিওফালে ঢেঁকীৰ মাত সঁচাকৈ শুনি বহুত ভাল লাগে। আৰু এইফালে সান্দা গুড়াৰ গোন্ধ, পিঠাৰ আয়োজনবোৰ কেনেকুৱা চলিছে আপোনালোকৰ বিহুত, আয়োজনবিলাক জনাবচোন কমেণ্টত। আৰু এইফালে চাওক, আমাৰ মায়ে এইফালে ঢেঁকী দি আছে, এইফালে বাইদেৱে চালি আছে। এই পিঠাটো ঘৰত ভাত খোৱা চাউলেৰে বনোৱা হয়, মানে প্ৰেছাৰ কুকাৰত চেকনি দি বনোৱা পিঠা। আপোনালোকক বনাই দেখাই আছোঁ আজি কেনেকৈ বনাব। আৰু এইফালে বাইদেৱে চালি আছে। পিঠাটো বনাওঁতে বেছি সময় নালাগে, কিন্তু আজি প্ৰথমবাৰৰ বাবে আমি বনাবলৈ ওলাইছোঁ। নাজানো কেনেকুৱা হয়, ৰিজাল্টটো আপোনালোকে শেষলৈ চাই থাকক। প্ৰথমে এটা ধুনীয়াকৈ নাৰিকল ৰুকি লোৱা হৈছে, আৰু এই ৰুকা নাৰিকলখিনিৰ লগত কি মিহলোৱা হ'ব চাই থাকক। আজিৰ এই পিঠাটো বনাবলৈ আমাক লাগিব পিঠাগুড়ি, নাৰিকল ৰুকা আৰু চেকনিখন পিঠা বনাবলৈ, আৰু অকণমান চেনি, অকণমান নিমখ লাগিব। এয়া গোটেইখিনি চেনি নিমখ হোৱাকৈ ধুনীয়াকৈ গুড়া পিঠাগুড়িৰ লগত এনেকৈ সানি মিক্স কৰি লোৱা হৈছে। তাৰপিছত চেকনিখনত অলপ অলপকৈ দি দিয়া হৈছে, আৰু ইয়াৰ ওপৰতে সুঁতিৰ কাপোৰ এখন লাগিব। সুঁতিৰ কাপোৰখন অলপ ভিজাই ল'ব লাগিব, ভিজাই কিনে এনেকৈ ঢাকনিটো মাৰি দিয়া হ'ব ধুনীয়াকৈ। তাৰপিছত লাগিব প্ৰেছাৰ কুকাৰত পানী, গৰম পানী লাগিব। প্ৰেছাৰ কুকাৰত গৰম পানীখিনি আগতে বহাই লোৱা হৈছে, আৰু পানী গৰম হোৱাৰ পিছত চিটিটো ওলাই এনেকৈ চিটিটোত পিঠাটো বহাই দিয়া হৈছে। এয়া মায়ে ধৰি আছে, আৰু এইফালে দেখিছেনে হৈ গ'ল পিঠাটো ৰেডি। পিঠাটো দেখাত বহুত মৰম লাগিছে, খাই কেনেকুৱা লাগে খাই চালে গম পাম। আৰু এতিয়া প্ৰথমবাৰ বনাইছে মায়ে এইটো পিঠা আজি, আৰু খাই কিনে আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগে, আৰু আপোনালোকেও বনাই খাব। সঁচাকৈ ধুনীয়া হৈছে পিঠাটো, খাই কিনে মানে ঢিলাও হৈছে, আৰু এইফালে কোমল আৰু মিঠা, অকণমান নিমখ, গোটেইখিনি মানে একদম ধুনীয়া হৈছে। আপোনালোকে হয়তো খাইছে বহুতে কেটেলি মুখত দিয়া পিঠা, আৰু আজি আমি খালোঁ প্ৰেছাৰ কুকাৰৰ চিটিত দিয়া চেকনি পিঠা। আৰু আজিৰ ভিডিঅ'টি চাই ভাল পালে যদি আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ আহিছোঁ, তেতিয়ালৈ সকলোৱে ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক, কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল।